খবৰ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভালে তো কাম বেক টু মাই ইউটিউব চেনেল ক্ৰেজি বয় তো মই মানে আজি কৰাৰ উদ্দেশ্যটো হ'ল মানে বহুত মানে আমাৰ নিচিনা ফোন কৰি দিছিলোঁ আৰু মানে সেই আৰু দূৰত গৈ পেলাই ভিডিঅ' বনাব নোৱাৰে তো এইসকল ইউটিউবৰ মানে মই ভিডিঅ' বনাইছোঁ মানে ফোন কৰিছোঁ আজি ভাল জেগা চাব মানে চাব পাৰিম মানে এনেকুৱা জেগা মানে ধুনীয়া ধুনীয়া ভিউ গৰম দিনত ঠাণ্ডা লগা জেগা তো এনেকৈ ডিম্পুদা আৰু ডিম্পুদা আহিছিল লাষ্টবাৰ আমাৰ চাহ চাওক চাহ এতিয়া বহি খাম আৰু মেঘালয়ত আৰু ৰাতিপুৱা কি খাবি আৰু চাহটো খাওঁ অলপ দূৰ আগত গৈ পেলাই মানে কিবা ভালকৈ খাম ভাত চাত বা যি হওক আৰু ৰুটি চুটি যি পাওঁ পৰঠা চৰঠা তাকে খাম তো এতিয়া আৰু চাহটো খাই যাওঁ চাহ খাই ওলালোঁ পইচা পাতি দিলোঁ চাহ তাহ খালোঁ এতিয়া গাড়ীত বহি অলপ তামোল এখন খাওঁ মানে তামোল এখন নাখালে আৰু সেই আৰু বেয়া লাগি থাকে না মুখখন জানে আপোনালোকে আৰু আমাৰ ড্ৰাইভাৰ মানুহ মোক বৰ খকুৱা মোক খাওঁ কৰি থাকোঁ বিড়ি চিগাৰেট তামোল শিখৰ গুটকা সেই আৰু চাই থাকিব ভিডিঅ'টো মজা পাব আহি পালোঁ আমি পুৰিয়াং তো পুৰিয়াঙত মানে ভিউ পইণ্ট এটা ধুনীয়া ভিউ পইণ্ট এটা আছে মই সেইটোকে আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ তো বলক মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম ভিউটো মানে আপোনালোকে চালে মানে পগলা হৈ যাব এনেকুৱা ধুনীয়া ভিউ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰিম নে কি কয় তো বলক গৈ থাকোঁ উঠি আছোঁ এতিয়া মই তো চিৰি দি এনেকৈ উঠিব লাগিব তো মোটামুটি লম্বা আছে চিৰিবিলাক তো যিয়ে হওক চাই থাকিব মই ভিউটো আপোনালোকক দেখুৱাম একদম গজব ভিউ মানে আপোনালোকে দেখিলে ক'ব বোলে বাপ্পা কি মস্ত ভিউ তো এয়া চাওক ভিউ এয়া চাওক ভিউ আৰু একতলা আছে মই আৰু ওপৰত উঠি পেলাই মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম এয়া চাওক ভিউ কেনেকুৱা মজা মানে কি ক'ম আৰু গজব আপোনালোকে আহিব পাৰে বেছি দূৰ নহয় গুৱাহাটীৰ পৰা ৰাস্তাও ভাল চাওক না কেনেকুৱা গজব ভিউ এইবিলাক তলত গাড়ী চাড়ী মানে পূৰা চাওক গাড়ী আহি আছে চাওক মানে কি ক'ম আৰু গাইছ মজা এইবিলাক হৈছে মানে কি টাইম পাছ কৰা মোৰ বেয়া হ'লে আপোনালোকে আহিব বিন্দাছ ঘূৰিব এয়া চাওক এইফালে ৰ'ড এইটো নেশ্যনেল হাইৱে চাওক এনেকৈ চাৰিওফালৰ 360 ভিউ দেখুৱাই দিছোঁ আপোনালোকক মানে কি ক'ম আৰু তলা আছে মানে আৰু এটা চাৰ্ট আছে তো সেইটোৰ ওপৰত উঠি পেলাই মই আপোনালোকক দেখুৱাই দিম তো চাব মজা পাব মানে কি ক'ম আৰু মজা মানে সেই মজা আৰু মানে সেই মজা গাইছ মানে কি ক'ম আৰু মই ভাবাই নাছিলোঁ কিন্তু ঘপকৈ দেখিছোঁ আৰু লগৰ এটা ফটো উঠি গৈছে ভিডিঅ' বনাই গৈছে মানে এনে শ্বৰ্ট ভিডিঅ' বনাইছে তো সেইটো কাৰণে দেখি পেলাই তাৰ ভিডিঅ'ৰ মই জেগাটো সুধিলোঁ বোলো ক'ত বুলি তাৰমানে এনে আমি গাড়ী চাড়ী চলাই থাকোঁ কিন্তু সেনেকৈ ভিডিঅ' চিডিঅ' বনোৱা জেগা মানে আমি গম নাপাওঁ তো যি হওক আৰু সেইবিলাক মাথা মাৰা নাছিলোঁ তো সি সিদিনা ভিডিঅ' বনাইছে ভিডিঅ'টো চালোঁ মই চোৱাৰ পিছত মানে ভাবিছোঁ বোলে ইমান ধুনীয়া ভিউটো ক'ত পালে বুলি কৈছিলোঁ সি কৈছে পুৰিয়াঙত অমুক জেগাত এটা ভিউ পইণ্ট এটা আছে তো তাতে গৈ পেলাই ভিডিঅ' বনাই মস্তি লাগিব মানে সেই জেগা আৰু চাওক না মানে কি ক'ম আৰু মানে জেগাই আৰু একদম ফাইন মানে মূৰ চুৰ বেয়া হ'লে আপোনালোকে আহিব ইয়াতে বিন্দাছ মানে টাইম পাছো হৈ যাব মোৰো ভাল হৈ যাব আপোনাৰ মানে এনেকুৱা ভিউ এটা মানে আৰু ধুনীয়া ঠাণ্ডা বতাহ ৰাতিপুৱাৰ ভাগত কি বতাহ এটা চলাই আছে মানে কি ক'ম আৰু মানে মাইণ্ড ফ্ৰেছ হ'ল ইয়াতে আপোনালোকক মই দেখুৱালোঁ তো এতিয়া মই বেলেগ এটা জেগাত যাম তো বেলেগ এটা জেগাত গৈ পেলাই মই আৰু আপোনালোকক এনেকুৱা মানে ধুনীয়া গজব ভিউ দেখুৱাব চেষ্টা কৰিম তো ভিডিঅ'টো শেষলৈকে চাব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো ইয়াতে এনেকৈ হেৰি আছে তো চাওক যদি কিবা লিখি থৈ দিছে এইটো ইমানখিনি পঢ়ি শুনি মানে নুশুনাও মই আপোনালোকক এনেকৈ বহক বিন্দাছ টাইম পাছ কৰক মানে মূৰ বেয়া থাকিলে মূৰ ভাল কৰক এই বিন্দাছ আৰু মানে ভিউ চিউ মানে তো আৰু দেখুৱালোৱে মই আপোনালোকক মই আৰু এটা বেলেগ ভিউ দেখুৱাব চেষ্টা কৰিম তো আগতে কেইটামান ফটো চটো উঠি লওঁ তলৰ হেৰিটো তো ঠিক আছে চাই থাকিব আমি আৰু এটা মানে সেইটো জেগাৰ পৰা আৰু এটা বেলেগ জেগালৈ আহিলোঁ তো মানে এইটো পইণ্টটো মই মানে আপোনালোকে এইটো ভিউ মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম মানে আপোনালোকে চাব যদি ভাল পায় তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ মজা লাগিব ভিউবিলাক চাই যদি মানে আপোনালোকে আহিব বিচাৰে আহিব পাৰে মানে ধুনীয়া জেগা কোনো টেনশ্যন নাই এইটো পুৰিয়াং বুলি কোৱা হয় জেগাডোখৰৰ নাম তো মানে সেই আৰু ভিউ ধুনীয়া ভিউ বিন্দাছ মানে চাই ভাল লাগে আৰু বিন্দাছ মানে চাপ মানে তলৰ পৰা মানে ঘৰবিলাক কেনেকুৱা দেখে ওপৰৰ পৰা সেইটো মই ভিউ আপোনালোকক দেখুৱাব চেষ্টা কৰিম আপোনালোকে চাওক পথাৰবিলাক চাওক কেনেকুৱা সৰু আলি চাওক ঘৰ মানে পথাৰবিলাকত চব খেতি কৰিছে মানে কি ক'ম আৰু আপোনালোকক গজব মোৰ বেয়া হৈ থাকিলে আপোনালোকে ইয়াতে বিন্দাছ আহক
2-4জন লগ হৈ বিন্দাছ আহি ঘূৰক বিন্দাছ মানে সেই জেগা আৰু মানে কি ক'ম গাছ মজা চাওক পথাৰবিলাক চাওক আলিবিলাক সৰু সৰু তেনেকুৱা ঘন আলি পথাৰ পাহাৰৰ মাজতে খেতি পথাৰ কিন্তু খেতি পথাৰৰ আমাৰ সেইটো চাইডবিলাকৰ নিচিনা নহয় কাৰণ কেনেকুৱা আলিবোৰ মানে চব সৰু সৰু মানে পথাৰবোৰ মানে একদম কি ক'ব আৰু চাওক আলিবোৰ চালে মানে আপোনালোকে গম পাইছে চাওক ভিউ চাওক এনেকুৱা মজ মজা চাওক ইফালৰ পৰা গাড়ীবিলাক আগ উঠি আছে চমু সেইবিলাক মানে গুৱাহাটী যাব ইমান গৰমতো মানে ইমান ঠাণ্ডা ইয়াতে মানে কি ক'ম আৰু মানে সেই আৰু থাকি ভাল লাগে মানে গৰম দিনতো মানে কুঁৱলী পৰে ৰাতিপুৱা সোনকালে মানে কুঁৱলী পৰে আপোনালোকে মানে দেখিছে গম পাইছে মানে এনেকুৱা মস্ত মানে গৰম দিনতো থাকি ভাল লাগে এইবিলাক জেগাত আমাৰ গুৱাহাটী আৰু শিলচৰ বুলি ক'লে একদম গেলা গেলা গৰম হাইৰে অৱস্থা মানে একদম অৱস্থা টাইট হৈ যায় এনেকুৱা পৰিস্থিতি কিন্তু মেঘালয় আহি পালে একদম চাইলেণ্ট মুড মানে কি ক'ম আৰু মানে ঠাণ্ডা গৰম মিক্স মানে মানে কি ক'ম আৰু ঠাণ্ডা দিনৰ ফিলিংছ লৈ শু মানে ৰাতি হ'লে কি কৰোঁ আমি কম্বল দুখন জাপি লৈ পেলাই বিন্দাছ শু মানে সেই আৰু মানে শ্বিলঙত মেঘালয়ত থকাৰ মজাই বেলেগ মজা